নমস্কাৰ এই সিৰিজৰ আজিৰ ভিডিঅ'টোত আমি আপোনালোকক চতুৰ্থী শতাব্দীৰ নাগশংকৰ বা নাগাক্ষ ৰজাৰ দ্বাৰা স্থাপিত বিল্লেশ্বৰ দেৱালয় দেখুৱাবলৈ ওলাইছো। কিংবদন্তি অনুসৰি অতীতত এই ঠাইখিনি ব্ৰাহ্মণ এজনৰ কপিলী গাই আছিল। কিন্তু গাইজনীৰ ওহাৰৰ পৰা কেইবাদিনো গাখীৰ নোপোৱাত তেওঁ এদিন গাইজনীক অনুসৰণ কৰে। তেওঁ দেখা পায় যে ওচৰৰ টিলা এটাৰ বিৰিনা এজোপাত গাইজনী অহাৰৰ পৰা আপোনা আপুনিকৈ গাখীৰ ওলাই আছে। পিছত তেওঁ ঠাইখিনি খন্দাত তাত এটা শিৱলিংগ পালে। নাগাক্ষ ৰজে কথাটো গম পাই হাতী লগাই লিংগটো উঠোৱাৰ চেষ্টা কৰে যদিও ব্যৰ্থ হৈ এই ঠাইতে মন্দিৰটো নিৰ্মাণ কৰে। মাটিৰ পৰা প্ৰায় 10 ফুট তলত শিৱলিংগটো আছে। মন্দিৰটোৰ নাম প্ৰথমতে বিৰেশ্বৰ অৰ্থাৎ বিৰিনাৰ ঈশ্বৰ আছিল যদিও পিছলৈ অপভংগ হৈ বিল্লেশ্বৰ নাম পালে। নাগাক্ষ ৰজাই সজোৱা মন্দিৰটো প্ৰাকৃতিক দুৰ্যোগত নষ্ট হয় যদিও আহোম ৰজা লক্ষ্মী সিংহই ইয়াক পুনৰ নিৰ্মাণ কৰায়। এয়া হৈছে দেৱালয়ৰ মুখ্য প্ৰৱেশ দ্বাৰ। এই দেৱালয়ৰ দুৰ্গা পূজা অতি বিখ্যাত, যাৰ বিষয়ে আমি এটা বেলেগকৈ ভিডিঅ' বনাইছোঁ। অনুগ্ৰহ কৰি সেইটো চাব। ইয়াৰ উপৰিও শিৱ পূজা, শ্যামা পূজা, লক্ষ্মী পূজা আদি উৎসৱো এই দেৱালয়ত পালন কৰি অহা হৈছে। এয়া হৈছে মুখ্য মন্দিৰ। এই মন্দিৰটোৰ ভিতৰতে ৰজাদিনীয়া শিৱলিংগটো আছে। মন্দিৰটোৰ ভিতৰত ভিডিঅ'গ্ৰাফী কৰাৰ অনুমতি নাই। এইখন শিৱ সেতু। পুখুৰীটোৰ ঠিক মাজভাগত শিৱৰ মূৰ্তি আছে। এইটো হৈছে পুখুৰী। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভৱিষ্যতেও আমি অসমৰ প্ৰত্যেক জিলাৰ পৰ্যটনৰ সম্ভাৱনা থকা ঠাইবোৰ আপোনালোকৰ আগত আকৰ্ষণীয় ৰূপত দাঙি ধৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।